আজি মোৰ চাইকেলেৰে তো নলবাৰীখন অলপ দেখুৱাব ওলাইছোঁ। তো হাতীবিলাক ফুৰিব আহিছোঁ, ভাবি ল'লোঁ যে নলবাৰীখন একবাৰ দেখে লৈ যাওঁ আমাৰ নলবাৰীখন কিমান চেঞ্জ হ'ল। ইয়াত মই কোনো ভিউৰ কাৰণে দিয়া নাই, পিছত মই চাই বৰে ভাল লাগিব এইটো ভিডিঅ' যদি 5 বছৰ পাছত চাওঁ কিমান ডেভেলপ হৈছে কিমান হৈছে। তো আমি আছোঁ বৰ্তমান চক বাজাৰত, য'ৰ পৰা নলবাৰীখন ষ্টাৰ্ট হয়। ইফালৰ পৰা আহিলে ষ্টাৰ্ট হয় আৰু সেইফালৰ পৰা আহিলে ইয়াত শেষ হয়। তো এটা কুইক ৰিভিউ দেখুৱাবলৈ ইচ্ছা কৰিছোঁ। তো এইফালে গুৱাহাটী যাব পাৰি, সেইফালে আমাৰ নলবাৰীখন ষ্টাৰ্ট হয়। তো লেটছ গ'। মই বিশেষ একো নকওঁ, জাষ্ট চিনাৰীবিলাক দেখুৱাই লৈ যাওঁ, কি আছে, কেনেকুৱা চেঞ্জ হৈছে আৰু কি আছে মই দেখুৱাই দিম বাৰু। কিন্তু কোৱাচোন ইভিনিং অলপ ফুৰি আহোঁ, নলবাৰীখন কেনে লাগে চাওঁ। এইটো হৈছে চক বাজাৰ এৰিয়া, য'ত নলবাৰী টাউন ইয়াৰ পৰা ষ্টাৰ্ট হয়, মেইন টাউনখন। তো আপোনালোকে নলবাৰীৰ কথা শুনিছেই বহুত, নলবাৰীখনত বহুত কিবা কিবি আছে। তো চাওঁ। DSR কলেজ পাইছোঁ, যিটো ছায়েন্স পঢ়াৰ কাৰণে এখন বেষ্ট কলেজ নলবাৰীত, এখন DSR হয়। ভিৰৰ লগতে সেইটো আমাৰ নলবাৰী পোষ্ট অফিচ হয়, মেইন পোষ্ট অফিচ, টাউনৰ পোষ্ট অফিচ ব্ৰাঞ্চ হয়। তো আমি এইফালে যাই পেলাই গড়দৰ হৈ ওলাই যাম বুলি ভাবিছোঁ। এইটো থানাৰ চক পালোঁ, যিটো থানাৰ চকেৰে আমি আহিছোঁ, এইটো আমি ঘূৰি আহিছোঁ বাজাৰৰ মাজেৰে। তো লেটছ গ'। গৰ্ডন পাম, তাৰপিছত গৰ্ডন নাযাওঁ বাৰু, গৰ্ডন নাযাওঁতে এইফালে এটা ৰাস্তা আছে, সেইফালে ৰাস্তাৰে ওলাই মইতো ঘৰত যাম, ভিডিঅ'টো এণ্ড কৰি পেলাই। হয়তো না নলবাৰী টেগা চাবা, যি কৰা ক'ব মানে গম পাইছোঁ কিজানি এইটো ভিডিঅ'ত মই ইংলিছো কৈছোঁ, হিন্দীও কৈছোঁ, নলবেইটা কৈছোঁ, বৰপেটা কৈছোঁ, চব কৈছোঁ। এইটো মোৰ মানে স্বভাৱ, মই চব ভাষা কওঁ। এইটো লাইট দিয়া আছে, নিশ্চয় দেখিছে আপোনালোকে, লাইট দেখিছে আগত অশোকে, সেই লাইটতে আছে গৰ্ডন ফিল্ডখন। বোলে যাব একবাৰ গৰ্ডন ফিল্ডখন দেখুৱাই আনোৰ নাম চবকে। মই জানো এই ভিডিঅ'টোত বৰ বেছি থাকে 5-6টা ভিউ আহিব, কিন্তু এই 5-6টা ভিউৱে মোৰ কাৰণে বহুত, কাৰণ এই ভিডিঅ'টো মই ইউটিউবত বহুত দিনলৈকে থাকি যাব। তো যেতিয়াই মই চাব ইচ্ছা কৰোঁ তেতিয়াই চাব পাৰিম, যদি ইউটিউবে ডিলিট নকৰে। আৰু মই ইমান ফেমাছ মানুহ নহয় যে মোৰ ভিডিঅ' ইউটিউবে ডিলিট কৰিব। কেলিফৰ্ণিয়াত বহি পেলাই ইউটিউবৰ মালিকে যে মোৰ ভিডিঅ' লক্ষ্য কৰি থাকিব, এইটো আই ডণ্ট থিংক। তো ভিডিঅ'টো ডিলিট নহয় বুলি ভাবোঁ মই। নলবাৰীখন 2017 চনৰ আজি 18 জুলাই আন পাইছোঁ, 18 জুলাই। তো আজিৰ দিনত নলবাৰীখন কেনেকুৱা আছিল মই দেখুৱাইছোঁ অলপ। তো যেতিয়া নলবাৰীখনৰ লগত কেতিয়া কম্পেয়াৰ কৰিব লগা হয়, মই আৰু দেখুৱাম নলবাৰী যি এৰিয়া যোৱা নাছিলোঁ সেই এৰিয়া অতি শীঘ্ৰে যাম, যাই পেলাই এনেকৈ ছেইম ভিডিঅ' কৰি পেলাই দেখুৱাম। নলবাৰী হৰি মন্দিৰ দেখুৱাব আছে, জৈন মন্দিৰ আছে, বহুত স্থান আছে নলবাৰীত, যি ধুনীয়া ধুনীয়া স্থান। তো এইবিলাক ভিডিঅ' দেখুৱাম। তো এইখিনি অলপ ফেমাছ প্লেচ হয়। দিছ ইজ গড়দৰ ফিল্ড একচুৱেলি, ষ্টাৰ্ট উইথ দিছ। ইয়াত নলবাৰী মিউনিচিপালিটি কিছুমান আই থিংক কিছুমান বৰ্ড দিছে। তো ইয়াৰ গাৰ্ডেন ফিল্ড, কিবা ফুটবলৰ কিবা চলি আছে, ফুটবল মেটচ এখন চলি আছে ইয়াত। হ'ব, আজি দেখা নোপোৱা হৈছে, অলপ আন্ধাৰ হৈছে কাৰণে। আমি পুনৰ এইটো ৰাস্তাৰে যাওঁ, এইটো ৰাস্তাৰে যাই পেলাই আমি ঘৰত যাই পেলাই যেতিয়ালৈকে মেইন ৰাস্তাটো নাপাওঁ তেতিয়ালৈকে বাৰু আছোঁ। নলবাৰীত এখন নতুনকৈ কিবা মেডিকেল হৈ আছে, এই বগা বিল্ডিংটো মই ইয়াৰ পৰা দেখিছোঁ, এইটো বগা বিল্ডিং। তো মেডিকেলখন একবাৰ দেখুৱাই পেলাই মই ভিডিঅ'টো এণ্ড কৰিম। তো আপোনালোকে ভিডিঅ'টো চাব, শ্বেয়াৰ কৰিব, যি কৰে কৰি থাকিব, আৰু মোৰ কথা নাই এইটোত। কিন্তু ভাল লাগিছে আজি মোৰ হোমটাউনখন আমাক দেখুৱাব পাই। লেটছ কাম উইথ হিয়াৰ। This road
এইখন নতুনকৈ বনাইছে মেডিকেল এইখনতো এখন মাল্টি স্পেচিয়েলিষ্ট কিবা এনেকুৱা মেডিকেল হৈছে ইয়াত সকলো আছে তো এইটো ভাল হৈছে যে কাৰোবাৰ বেমাৰ হ'লে আৰু মানে গুৱাহাটী নিব লগা নহয় ইয়াত বেমাৰ হ'লে নলবাৰীতে হৈ যাব ইয়াত ICUৰ পৰা সকলো আছে জানেই নলবাৰীখন একচুৱেলি ডক্তৰ নাৰ্ছিং হোমৰ ক্ষেত্ৰত বহুত আগবঢ়া আৰু শিক্ষাৰ ক্ষেত্ৰতো সকলো ফালে আগবঢ়া কিন্তু এইখনে নলবাৰীখনক মানে যিটো বেমাৰৰ সেই নাৰ্ছিং হোম চিকিৎসাটো বহু পৰিমাণে আগবঢ়াই নিব বুলি ভাবোঁ তো এইখন হৈছে কিবা নলবাৰী মাৰ্টি আই ডোণ্ট ন' হোৱাট ইজ দিছ নাম এতিয়াও দিয়া নাই এতিয়ালৈকে এইখন ইনঅগ্ৰেট কৰা হোৱা নাই অ'পেন কৰা হোৱা নাই তো এইখন ধুনীয়া মেডিকেল চব বিভাগ আছে ইয়াত আৰু ইয়াৰ পৰা ষ্টাৰ্ট হয় নলবাৰী মেটাৰ্নিটি হস্পিটেল ইয়াত ধুনীয়া মানে বিল্ডিং আছে এইখিনি খুব মানে অলপ ৰিচ এলেকা হয় কাৰণ ইয়াত ডক্টৰগিলাখন থাকে ৰিচ এলেকা হয়